নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বৰা পল্ট্ৰি ফাৰ্ম। আজি মোৰ পল্ট্ৰি ফাৰ্মৰ 63 ডেজ, গতিকে আজি মই কি ধৰণে প্ৰতিপাল কৰিলোঁ সেই বিষয়ে এই ভিডিঅ'টো সম্পূৰ্ণকৈ ক'ম। আৰু মোৰ কিমান পোৱালি আছেগৈ টোটেল, আৰু মই কিমান নম্বৰ দিনাখনৰ পৰা চেল ষ্টাৰ্ট কৰিছিলোঁ, আৰু মোৰ এতিয়ালৈকে চেল কিমান হ'ল ৱেট সেই বিষয়েও ক'ম, আৰু কিমান বেগ দানা খালে সেই বিষয়েও ক'ম। আৰু শেষত আৰু এটা ভিডিঅ' পাব বেলেগ দিনাখন, যিটো ভিডিঅ'ত মই সম্পূৰ্ণ কৰি দিম যে আৰু এই মোৰ 15টা বিকি কিমান টকা উপাৰ্জন হ'ল, কিমান টকা খৰচ হ'ল, সকলো কথা ক'ম। গতিকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওক, মোৰ ব্ৰইলাৰ আজি 63 ডেজ। আজি ৰেকিং কৰিলোঁ, ৰেকিং কৰাৰ পিছত স্প্ৰে কৰি দিছোঁ, আৰু ৰাতিপুৱাই মই ভিটামিন দিছোঁ। কালিও মই ভিটামিন দিছোঁ। কালি মই ৰাতি লিভাৰ টনিক দিছিলোঁ, আৰু এতিয়া পূৰা ফিট দি আছোঁ। আৰু মই ৰাতিপুৱাই আজি ডাইৰেক্ট চাৰ্কোফেৰল পি ভিটামিনটো দিছোঁ। মই যিটো ভিটামিন ইউজ কৰিছোঁ সেইটো মই আপোনালোকক দেখাই দিছোঁ আকৌ এবাৰ। ৰেগুলাৰ মোৰ ভিডিঅ' চাই থকা সকলে গম পায়, বাকী চাই নথকা সকলেতো গম নাপায়। সেইটো হ'ল চাৰ্কোফেৰল পি, যিটো 349 প্ৰাইচ হয়। সেইটোৰ মই বেছি নাই দিয়া, 10 গ্ৰামমান দিছোঁ। 10 গ্ৰামতকৈ কমেই দিছোঁ, কাৰণ মোৰ আজি আছিলে 20টা পোৱালি, এতিয়া বৰ্তমান 15টাই আছেগৈ। চব 4 কেজি এবভ আছে, মাইকীবিলাকো চব 4 কেজি এবভ। মই ইমান ডিষ্টেঞ্চত আছিলে, গোটেই ফলিয়া চলিয়াৰ পৰা ধৰি চব চাফা চিকুণ কৰি আহিছোঁ। পকা ফ্ল'ৰখন ডাঠ হৈ গৈছে, আৰু সেইখিনি আছে, সেইখিনি আৱৰি দিছোঁ যাতে সিহঁতি ঠাণ্ডাটো নাপায় মানুহটোৱে। মোৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাই ভাল পায় তেন্তে এটা লাইক কৰি দিব, আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু আপোনাৰ বন্ধু বান্ধৱীলৈও মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। চাওক চাইজবিলাক আকৌ এবাৰ। এই ভিডিঅ'টোত এইটোৱে কৈছোঁ, মোৰ এতিয়ালৈকে 15.5 বেগ দানা খালে, আৰু চাউল ভাত সিজাই খুৱাইছিলোঁ প্ৰায় 56 নম্বৰ দিনাখনৰ পৰা। চাউল নাইকৈ 27 কেজিমান চাউল ভাত সিজাই খুৱাইছোঁ। ভাত মানে 20% যদি মই ভাত দিওঁ অকল নাইটত, তেতিয়া 80% মই ফিট দিওঁ। তেনেকৈ মিলাই খুৱাইছিলোঁ এইকেইটাই। আৰু মুৰ্গীয়ে যদি দানা খায় এনেকৈ থিয় হৈ খায় নে নাখায় সেইটো আপোনালোকে লক্ষ্য কৰিব। যদি শুই খায় তেওঁলোকৰ ভৰিবিলাক লেঙেৰা হ'ব। আৰু এইকেইদিন মই চেলিং কৰাকেইদিন নন ষ্টপ 7 দিনমান নন ষ্টপ মই অকল চাৰ্কোফেৰল পি ভিটামিনটো দি আছোঁ, যাতে সিহঁতৰ সোনকালে একদম পূৰা ৱেট বাঢ়ে। সেইটোৱে ক'লোঁ। এইখিনিকে সামৰিছোঁ ভিডিঅ'টো যদি ভাল লাগে তেন্তে এটা লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যে ছাবস্ক্ৰাইব কৰি ৰাখিব। আকৌ এটা নতুন ভিডিঅ'ত লগ পাম।